নাজিৰাৰ গেলেকীত নিৰ্লজ্জ কাণ্ড স্কুলীয়া ছাত্ৰক যৌন উৎপীড়ন চলাই গ্ৰেপ্তাৰ এজন বিদ্যালয়ৰ পৰা কৌশলেৰে অপহৰণ কৰি নি উৎপীড়ন পলাই আহি অভিভাৱকক অৱগত কৰে ছাত্ৰজনে গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আবিদুল আলী আবিদুলৰ পুত্ৰৰ সহপাঠী আছিল নিৰ্যাতনৰ বলি হোৱা ছাত্ৰজন বিদ্যালয়ৰ পৰা দুয়োকে প্ৰায় অনা নিয়া কৰিছিল আবিদুলে নিউজ ডেস্ক ৰিপৰ্ট নিউজ নাজিৰা আবিদুল ঘৰৰ ল'ৰাটো আৰু আমাৰ ল'ৰাটো একেলগতে অহা যোৱা কৰে আমাৰ হাজবেণ্ড মানে পাটৰ গাড়ীত গৈছিলে কামত তাৰপাছত মই আবিদুল ঘৰ ফোন কৰি ক'লোঁ মোৰ ল'ৰাটোক লৈ আহিবা মোৰ মানুহটো আজি অকণমান দেৰি হ'ব তাৰপাছত ক'লোঁ বোলে লৈ আহিম তাৰপাছতে সি কি কৰিলে 11:30 বাজি পাৰ হৈ গ'ল ল'ৰাটো অহা নাই অনা নাই সিহঁতৰ ল'ৰাটোক আনি ঘৰত থৈ দিলে আমাৰ ল'ৰাটোক আনি স্কুলৰ পাছফালে মনে মনে সি ৰখাই থৈছে এই পেন খুলিবলৈ কৈছে আৰু এই কিবা কিবি বেয়া বস্তুটো ধৰ বোলে এইটো চেপ বোলে একো নহয় বোলে ল তোৰ মাক বাপেকে বোলে কত শুৱে বোলে তোৰ মাক বাপেকে বোলে ৰাতি বেয়া কাম কৰে তুমি গম পোৱা নাই তোৰ ল'ৰাটো কৈছে এইবোৰ নেজানো নহয় তোমালোকৰ বিচনাত কোন কেনেকৈ শুৱে বোলে ল'ৰাটোক কৈছে আমাৰ মায়ে আবা আমাৰ বাই মই আৰু মোৰ মায়ে শোওঁ আৰু আমাৰ আবা বেলেগকৈ শুৱে বোলে সিহঁতি বেয়া কাম যে কৰে যে গম পোৱা নাই বোলে মই নেজানো আৰু সেইবোৰ কথা নক'বা এইটো ধৰ ল চেপ বোলে এনেকৈ কৰাইছে ল'ৰাটোক আৰু চেপিলে ল'ৰাটোক এনেকৈ হাতত ধৰি চেপাইছে স্কুটিটো এনেকৈ নামটো কি আবিদুল আলী কি কৰে টেপত পানী দিয়ে ক'ত ঘৰতে দেওপানী বস্তি তাৰপাছতে ল'ৰাটোক কৈছে বোলে পেন ঘৰত নমাই আহি মোৰ ল'ৰাটোক ক'লে যে গাড়ীত তেল নাইকিয়া হ'ল গাড়ীখনত বোলে ষ্টাৰ্টো নোহোৱা হৈছে লাইটটো বেয়া হৈ গ'ল গতিকেলৈ তোক মই ইয়াৰ পৰাই লৈ যাম তোক কথা এটা ক'ম ঘৰত কৈ দিবি নি তোৰ ল'ৰাটোক ক'লে কি কথা কোৱাচোন বোলে তই কচোন নকওঁ বুলি মই নকওঁ মোক কোৱা বোলে মই পেণ্টটো খুলিছোঁ তই এইটো হিলাই দে অকণমান ধৰ টান বোলে ল'ৰাটো টানিলে তাৰপৰা ল'ৰাটোক কৈছে তই পেণ্টটো খোল ল'ৰাটো সি পেণ্টটো গাঁঠি মাৰোঁতে মোৰ ল'ৰাটো কি কৰিলে পেণ্টটো খোলা পৰা নাত চেকুৰিলে ঘৰলৈ চেকুৰি গৈ ঘৰত ঢাপলৈ পৰি দিলে মাকক